হেই ৰাইজ, ৱেলকাম টু ডিম এণ্টাৰটেইনমেণ্ট। কি খবৰ আপোনালোকৰ? চবৰে খবৰ ভাল বুলি আশা কৰিছোঁ। লগতে মোৰো খবৰ ভাল। আৰু মই এইকেইদিন ভালকৈ ভিডিঅ' দিব পৰা নাই, বিভিন্ন সমস্যা হৈ আছে। লগতে মই আজি মেন ভাৰ্চেছ ৱাইল্ড সেইটো ভিডিঅ' বনোৱা কথা আছিল, কিন্তু মোৰ জ্বৰ হৈ আছে কালি ৰাতিপুৱাই, সেইকাৰণে সেইটো ভিডিঅ' মই বনোৱা নাই। সেইকাৰণে ভাবিলোঁ এতিয়া ভিডিঅ' চিডিঅ' নিদিলেও ভাল নালাগে, নিজৰে ভাল লগা নাই। সেইকাৰণে ভাবিলোঁ আজি বেলেগ এটা ভিডিঅ' বনাওঁ, মানে ঘৰতে থাকি কৰিম ভিডিঅ'টো। ভিডিঅ'টো হ'ব তাৰমানে প্ৰেংক কলৰ ওপৰত। মই প্ৰেংক কল কৰিম। ফাৰ্ষ্ট প্ৰেংক কল কৰিম দেবুধনক লাগি, আপোনালোকে চিনিয়ে পাই তাক। তাৰপিছত প্ৰেংক কল কৰিম হীৰকজ্যোতি ক্ৰিয়েশ্যন। আগতে বাৰু মই এনেকৈ কাকো তাৰমানে প্ৰেংক কল কৰি পোৱা নাই, হ'লেও আজি প্ৰেংক কলটো কৰি চাম, কেনেকুৱা হয় নাজানো। আৰু প্ৰথমতেতো প্ৰেংক কল কৰিম দেবুধনক। আৰু এটা কথা কওঁ এইখিনিতে, তাৰমানে সেহাত দুটাই মই ইউটিউব চেনেলটো খোলোতে বহুত সহায় কৰিছে। মই সিহঁতক দেখা পাই মই ইউটিউব চেনেলটো খুলিছিলোঁ, আৰু এতিয়ালৈকে সিহঁত দুটাই মোক বহুত সহায় কৰি আছে। তেনে সকলোৱে সহায় কৰিছে, কিন্তু সিহঁত দুটাই মোক অলপ বেছিকৈ ছাপোৰ্ট দিছে। সেইকাৰণে সিহঁতক ধন্যবাদ। আৰু আজি প্ৰেংক কলটো কৰি চাওঁ কেনেকুৱা হয়, আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া প্ৰথমতে প্ৰেংক কলটো দেবুধনক কৰোঁ। কি হয় নাজানো, কি বুলি বা কওঁ ঠিক নাই, কাৰণ মই এনেকৈ প্ৰেংক কল চেংকল কৰি পোৱা নাই কাকো আগতে। হ'লেও চেষ্টাটো কৰোঁ আৰু কি হয়। কৃষ্ণ। হেল্ল', দেবুধন হয় না? হয়, মই ওদালগুৰিৰ পৰা বাইলুং কছাৰীয়ে কৈছিলোঁ। তোমাৰ এটা ইউটিউব চেনেল আছে না? হয়, এইয়া মই তোমাৰ ইউটিউব চেনেলটো চাইছোঁ, ভাল লাগিছে তোমাৰ ভিডিঅ'বিলাক চাই। আৰু এটা কথা ক'ব লাগিছিল, ৰিকুৱেষ্ট আছিল তাৰমানে মোৰ ফালৰ পৰা তোমালৈ। তাৰমানে মই এনে এটা বটানিজৰ ষ্টুডেণ্ট, আৰু মোৰ লগ এটা আছে তাৰ ইঞ্জিনিয়াৰ। সি বাৰু মোৰ লগ নহয়, হ'লেও লগে মোৰ দাদা হয় এনে। আৰু আমি দুটা এটা এয়া কৰিছিলোঁ, তাৰমানে এটা ইউৰিনেল এটা বনাইছিলোঁ, ডিজিটেল ইউৰিনেল। তাৰমানে ইউৰিনেলটোৰ একফাল দি পেচাব কৰি দিলে একফাল দি পেট্ৰললৈ যায়। সেইটোৱে তোমালোকে এয়া কৰিব লাগিছিল, ইউটিউবত দেখাব লাগিছিল, প্ৰমোট কৰি দিব লাগে তাৰমানে। কি খাইছে? মই সঁচা কথা কৈছোঁ। ৰ'বা শুনি, ৰ'বা 1 মিনিট ৰ'বা, বেছি সময় কথা নাপাতো, অলপ সময় কথা পাতিম। তোমাৰ কিমান 4,000 আছে না ছাবস্ক্ৰাইবাৰ? সেইকাৰণে কৈছিলোঁ, ইয়াতে বহুত সৰু সৰু ইউটিউবাৰ আছে, 150-200 ছাবস্ক্ৰাইবাৰ লৈ পেলাই বহি আছে, সিহঁতে মোৰ এইটো দেখাব খুজি। সেইকাৰণে ৰ'বা 1 মিনিট ৰ'বা, নাকাটিবাচোন, কথাটো শুনি লোৱা মোৰ। 1 মিনিট ৰ'বা, নাকাটিবা। কিয় ইমান আত্তানি কৰি আছা? তুমি আহিবি না ইয়াতে ওদালগুৰি, ইয়াত তুমি যে কৰিছিলি দেওজাং নে কিহৰ ভিডিঅ'টো, তাৰে ওচৰতে আমাৰ ঘৰটো। ফোন কৰিবা? এনে কোৱা নাইবা? শপত খাচোন একবাৰ মোৰ। পাহালিয়ে নামটো, মইতো নামটো ক'লো বাইলুং কছাৰী বুলি। 1 মিনিট, আধা মিনিট, 30 ছেকেণ্ড। নিতু কি খবৰ? এইটো তই এতিয়া মোৰ ভিডিঅ'ত আছে, আৰু তোক লাগি এইটো প্ৰেংক কল। কিবা কৈ দি, তাকেতো ভিউৱাৰ্ছক কিবা এটা কৈ দি তোৰ ফালৰ পৰা। কি ক'ম আৰু, দীপ যদি মোৰ লগৰে হয়, সকলোৱে চেনেলটো চাব, ছাবস্ক্ৰাইব কৰিব, আৰু ভাল লাগিলে ভিডিঅ'বিলাক লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু সেই আৰু আছো বাই। আৰু ফাৰ্ষ্ট প্ৰেংক কলটো মোৰ দেবুধনলৈ কৰিলোঁ, ই গম পাইছে। তাৰমানে ই মোৰ মাতটো ধৰিব পাৰে। আৰু মই কলেজত থাকোঁতে মই একেলগে পঢ়িছিলোঁ বাৰু। কলেজত থাকোঁতে মই এনেকুৱা ফাল্টুবিলাক কৰি থাকোঁ নহয়, সেইকাৰণে ই জানি ধৰিব পাৰিলা। আৰু এতিয়া চাওঁ নেক্সট প্ৰেংক কলটো হীৰকজ্যোতিক লৈ কৰিম, তাক লাগি কৰি চাওঁ কি হয় নাজানো আৰু।
এবাৰ কল কৰিম হীৰকজ্যোতি ক্ৰিয়েশ্যনক লাগি। তাত তাৰমানে মই এনেকৈ একেলগে পঢ়া নাছিলোঁ। তাক এনেকৈ কলেজত যাওঁতে এনেকৈ লগ পোৱা আৰু ইউটিউব চেনেলটো খোলাৰ পৰা তাৰ লগত ভালে বাৰু বন্ধু, আৰু সি মোক বহুত সহায় কৰিছে। আৰু এবাৰ তাক লাগি প্ৰেংক কল কৰি চাওঁ। সি কিবা এটা প্ৰজেক্ট কৰি আছে, বেছি সময় ডিষ্টাৰ্ব নেৰোঁ তাক। প্ৰায় 1.5 মিনিটমানত শেষ কৰিব চেষ্টা কৰিম, কাৰণ ব্যস্ত হৈ আছে। আপোনালোকে তাৰ লাষ্ট ভিডিঅ'টো চাইছে কিজানি। সি কিবা এটা প্ৰজেক্টৰ কামত কৰি আছে, তাতে লাগি আছে। আৰু হ'লেও বাৰু চেষ্টাটো কৰি চাওঁ, যদি বহুত ব্যস্ত হৈ নাথাকে তেতিয়াহ'লে তাৰ লগত কথা এইখিনি কৰি মানে প্ৰেংকটো কৰিব চেষ্টা কৰিম আৰু। হেল্ল' 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 হয় হয়, হীৰকজ্যোতি ক্ৰিয়েশ্যন হয়নে? হয় হয়, মই অল আছাম ইউটিউব কপিৰাইট এছ'চিয়েশ্যনৰ পৰা কৈছিলোঁ। হয় হয়, হীৰকজ্যোতি ক্ৰিয়েশ্যনে কথা কৈ আছে ন? কি ক'লে? হীৰকজ্যোতিয়ে কথা কৈ আছা ন? হয় হয় মই প্ৰথমতে আমাৰ বিষয়ে কৈ লৈছোঁ তোমাক। হয় তাৰমানে অল আছামত যিবিলাক ইউটিউবাৰ আছে, হয় তাত যদি কিবা কপিৰাইট বা তেনেকুৱা ষ্ট্ৰাইক আহে, তেতিয়াহ'লে মেইন ইউটিউবৰ পৰা আমালৈ এটা মেইল আহে, আৰু সেইটো মেইল আমি হয় যোনজন ইউটিউবাৰ তেওঁৰ লগত কথা পাতি তেওঁলৈ আমি মেইলটো চেণ্ড কৰি দিওঁ। মই তোমাক এই কলটোৰ পিছত তোমাৰ মোবাইলত এটা মেইল যাব। হয় তুমি লাষ্ট ভিডিঅ' 1 ডে আগত এটা ভিডিঅ' ঢালিছিলা। হেল্ল', ফোনটো কাট খাই গ'ল, হ'লেও আকৌ একবাৰ কৰি চাওঁ কি হয়। হয় মোৰ ইয়াতে অলপ নেটৱৰ্কৰ প্ৰব্লেম হৈ আছে। হয় কওকচোন। হয়, তাৰমানে তুমি লাষ্ট ভিডিঅ'ত এটা লেট্ৰিনৰ বিষয়ে অলপ কিবা দেখাইছিলা, যে তুমি লেট্ৰিনত বহি কিবা এইফালেৰে এনেকৈ নদীত পৰি যায়। হয় হয়, সেইটোত তাৰমানে সেইটো এটা কপিৰাইট চিন হয়। কি ক'লে? সেই চিনটো এটা কপিৰাইট চিন হয়। হয় গতিকে তুমি এই ভিডিঅ'টোৰ পাছত তোমালৈ এটা মেইল যাব। সেই মেইলটো তুমি ভালদৰে চাই সেই কপিটো তাৰমানে ভিডিঅ'তে আকৌ কাটি দিব পাৰিবা, নহ'লে তুমি ভিডিঅ'টো আকৌ ডিলিট কৰিব লাগিব। হয় সেইটো বাৰু ঠিকে আছে বাৰু, বুজি পালো। সেইটো কেনেকে মানে কপিৰাইট সেই চিন হয় আপুনি কওকচোন। হয়, সেইটো মানে ভালকৈ। হয় দাদা, এইটোত আমাৰ ইয়ালৈ মেইল আহিছে। এই মেইলটো মই আপোনাক পঠাই দিম। পঠাই দিলে তুমি তাত চাই ল'ব পাৰিবা, পঢ়ি ল'ব পাৰিবা। তুমি এইটো চাই লৈ যদি তেতিয়া তুমি ভাবা যে তোমাৰ চেনেলটোত থাকে, তেতিয়াহ'লে তুমি সেই ভিডিঅ'টো ডিলিট কৰিব লাগিব। হয় যদি মানে ডিলিট কৰা নহয় তেতিয়া তোমাৰ চেনেলটো কপিৰাইট আহি যাব, আৰু কি হ'ব। ক'ৰ পৰা কৈ আছা তুমি? এইটো অল আছাম কপিৰাইট ইউটিউবাৰ এছ'চিয়েশ্যন। অল আছাম হয়। হয়, চেনেলটোৰ নামটো কি কৈছে? কৈ দিয়া, এই প্ৰেংক কল কৰি থকা চেনেলটোৰ নামটো। হীৰকজ্যোতি ক্ৰিয়েশ্যন বাবা, আমি দীপ এণ্টাৰটেইনমেণ্ট। মই গম পাইছো। এইকেইটা হল বুলি আৰু ক'ত হাগা হেৰিত হেৰি লাগবই ভাই, কপিৰাইট লাগবই হাগা। মই থৰি না মই গুগলাই দিছো। মই কৈছো হে ইপিনি মালটো পৰব, পৰিতো নদীত যাব। তাৰপিছত এইটো প্ৰেংক কল আছিলে নেকি? প্ৰেংক কল কিবা কৈ দিওঁ অলপ ভিউৱাৰ্ছক লাগি। মানে কি কম, এই হাগা চিনত কপিৰাইট লগাই দিব ওলাইছি। কোনে কোনে চেনেলটো চাই আছে সাবস্ক্ৰাইব কৰি দিব, তাৰপিছত ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। যিজন খুব ইচ্ছা থাকিল এনেকে কপিৰাইট লগাই থকা বেলেগৰ ভিডিঅ'ত, আৰু সেনেকে হাগা চিন বিচাৰি থাকা আৰু। ঠিক আছে, ঠিক আছে। বন্ধু কি হাগা, মই এবাৰ ভাবিলো মানে মই কিবা হয় বুলি ভাবিছো। তই ইমান আৰু ফৰ্মেলি কথা পাতি আছা, মই এবাৰ ৰিক্স লৈ মই কৈ চাইছো আৰু এই চেনেলটোৰ নামটো প্ৰেংক কলটো মই ৰিক্স লৈ কৈছো। মই অলপ ফুৰিবলগীয়া কৈছো। মই হয় নে নহয় বা আকৌ কৈ চাইছো। মই যদি নহয় আকৌ চৰি বুলি ক'ব লাগিব বুলি আছো। হয়ে দে ঠিকে আছে দে। দে হ'ব দে বাই বাই। বাই। তাৰ পাছত মোৰ দুটা প্ৰেংক কল ফ্লপ হ'ল। হ'লেও চেষ্টা কৰিছোঁ বাৰু, ধৰা বোলে ই ক'লে নহয় ৰিক্স লৈ ক'লোঁ বুলি। হ'লেও ভাল লাগিল। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। এইখিনি আৰু বাই বাই, সকলো ভালে থাকক।